তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই এনাদাৰ নিউ ব্লগ। তো আজিৰ ব্লগটোৰ কি ক'ম আৰু এখন ফোন আহিছিল, ফোনটো শুনি কিনে বহুত বেয়া লাগি গ'ল। তাৰমানে কি আমি যিখন স্কুলত পঢ়িছিলোঁ সৰুকালত ক্লাছ 9-10ত সেইখন স্কুলত জুই লাগিছে। তো আপোনালোকে চাই থাকক, দেখাম আগত যায়। তো শুনি কিনে বহুত বেয়া লাগি আছে গাইজ। হয়তো বহুত পুৰণা স্কুল, আমাক আমি 9-10 পঢ়িছোঁ তালৈকে, কিন্তু বহুতো পুৰণা হয় ক'ব গ'লে খাৰপুটীয়াৰ ভিতৰত। বহুতো ভাল স্কুল আছিল এইখন। তো বলক আপোনালোকক দেখাম ভিডিঅ'টো, তো কেনেকৈ কি হ'ল চব কম, চাই থাকক ভিডিঅ'টো। তো ফায়াৰ ব্ৰিগেডৰ গাড়ীও আহি পাইছে। তাৰমানে কি কেতিয়াবা লাগিছে ল'ৰা এজনে বোলে ফোন কৰি আমাৰ ওচৰৰ স্কুলৰ ওচৰত এজন ছাৰ আছে, এজন ছাৰক দৌৰি যাই কিনে খবৰ দিছে। তাৰপিছত ছাৰে ফোন চোন কৰি কিনে ফায়াৰ ব্ৰিগেড লৈ আহিছে। তো বহুতো বেয়া লাগি আছে গাইজ, হঠাৎ এনেকুৱা খবৰ পালে বেয়াই লাগে। তো অলপ ওচৰৰ পৰা দেখাই দি আছোঁ আপোনালোকক ভিতৰত কেনেকুৱা হ'ল মানে কি জুই লাগিলে আপোনালোকে জানে একেবাৰে বস্তু চব পুৰি চাৰকে গাইজ। এইটো আছিল আমাৰ ক্লাছৰ 10ৰ ৰুম, আৰু এইটোই অলপ আগত আছিল আমাৰ 9ৰ ৰুম। এটা বস্তু বচাব পৰা নাই, চব পুৰি চাৰকা। এইখন আছিল অফিচ ৰুম, ইয়াত বহুতো ডকুমেণ্ট পাতি আছিল। তো চাওক কেনেকৈ পুৰি চাৰকাৰ হৈ আছে গাইজ। কেতিয়াও জুই লৈ খেলা নকৰিব, যিমান পাৰে ঘৰতো ছেফটি লৈ থাকক। সৰু সৰু বাচ্চাবোৰ থাকে, সিহঁতৰ ওপৰতো ফুল ছেফটি দি থাকিব, কাৰণ জুই এবাৰ লাগি গ'লে নুমাওঁতে বহুত অসুবিধা হৈ যায়। কিন্তু নুমাব পাৰি, কিন্তু চব পুৰি চাৰকাৰ হৈ যায়। চাওক গাইজ, ওপৰত একোৱেই নাই, চব পুৰি গৈছে, কাঠ চাঠ মাত্ৰ টিনটো আছে কেনেবাকৈ, কিন্তু ভিতৰত যোৱাটো ৰিক্স, ওপৰৰ পৰা জোপকৈ পৰি যাব। তো গাইজ এই চাওক কেনেকুৱা ডকুমেণ্টছ পাতি ইয়াত বান্ধি ৰাখি থৈছিল, চব পুৰি গ'ল। কি কৰিব আৰু, এইটো ক'ব গ'লে এইটো প্ৰাকৃতিৰ মাৰ হৈ গ'ল এখন। তো আমাৰ বাবে বেয়া খবৰ। এইখনে আমাৰ ক্লাছ 10ৰ ৰুম আছিল, ইয়াতে বহুত এনজয় কৰিছোঁ, ক্লাছ কৰিছোঁ, পঢ়িছোঁ, ছাৰৰ লগত ধেমালি কৰিছোঁ। তো যিয়ে নহওক, তো এইখন আছিল আমাৰ স্কুলৰ পিছফালে। ইয়াৰ পৰা অলপ দেখাই দিওঁ। বহুত ভয়ানকভাৱে তাৰমানে জুই লাগিছিল। সিহঁতে লোকেল মানুহ মানে কি কোনো দেখা নাই লগা জুইটো লাগোঁতে, কিন্তু সন্দেহ মানে কি কিবা বৈদ্যুতিক তাৰতম্য হোৱাত লাগি গৈছিল, আৰু লগতে গেছ চিলিণ্ডাৰ ব্ৰাষ্ট হৈছিল, সেইকাৰণে ইমান ক্ষয়ক্ষতি হ'ল পুৰি চাৰকাৰ। এইবোৰৰ তলত এতিয়াও জুই জ্বলি আছে, ভিডিঅ'ত দেখা গৈ আছে নাই গম নাপাওঁ, কিন্তু মই ইয়াৰ ওচৰৰ পৰা দেখিব পাই আছোঁ। ইয়াৰ ভিতৰৰ পৰা এতিয়াও জুই ওলাই আছে, সেইকাৰণে এতিয়াও পানী মাৰিয়েই আছে গাইছ। হ'লেও যে আপুনি চাওক কেনেকুৱা গাইছ, এটা কাৰ্টুন নাই, জাষ্ট টিনৰ লগত টিন লাগি আছে, পৰি গ'লে তলৰ মানুহবোৰো যাব। আৰে ভাই সোনকালে ইয়াৰ পৰা ওলাই যোৱা ভাই, ৰিক্স হ'ব, নহ'লে জুইৰ লগত কাৰোবাৰ ক্ষতি হৈ যাব, তেতিয়া আকৌ ভেজাল হৈ যাব। তো গাইছ এই পানীবোৰ পূৰা গৰম হৈ আছে, জুইৰ পৰা ওলাই আহি আছে না, সেইকাৰণে। গাইছ এইখন নতুনকৈ অফিচ ৰুম বনোৱা হৈছিল, আমি যেতিয়া পঢ়িছোঁ সেই সময়ত নাছিল এইখন অফিচখন। তো এইখন অলপ ভিতৰৰ পৰা দেখাই আছোঁ আপোনালোকক। চাওক কেনেকুৱা পুৰি কিনে চিলিং টিলিং চব চাৰখাৰ হৈ গৈছে, এনেকুৱা অৱস্থা হৈছে। তাৰমানে জুইৰ লগত সঁচাকৈ গাইছ কোনো পাংগা ল'ব নোৱাৰি, যেতিয়া এবাৰ লাগি গ'লে বহুতে প্ৰব্লেম হৈ যায়। বেগে ভুনগালা কৰি দিয়া, ওপৰত একো নাই, মূৰৰ ওপৰত পৰি যাব চব। এতিয়া মিডিয়াও আহি গ'ল, তো আপোনালোকক শুনাই আছোঁ কেনেকৈ জুইটো লাগি গ'ল। তো ছাৰৰ পৰা শুনি লওক। নমস্কাৰ। হয়, কেনেকৈ আপোনালোকৰ ইয়াত জুই লাগিল কওকচোন। জুই লগাটো ফাৰ্ষ্টত নাজানো, মোক ফোন কৰিছে, তেতিয়াই চাওঁ পূৰা ক'লা ধোঁৱা ওলাই আছে, কিন্তু আমি ওচৰত যাব পৰা নাই, একো দেখা নাযায়। অলপ পিছত যেতিয়া অলপ শব্দ হৈছে, আমি অলপ দূৰত যোৱাৰ লগে লগে এই ওপৰত জুই জ্বলি উঠিছে। ক্ষয়ক্ষতিটো আমাৰ ধৰক এইটো প্ৰায় 100 মিটাৰ হয়ে, 100 ফুট হয়ে। বা কেইটা ৰুম জ্বলিছে টোটেল? 5টা, লগতে অফিচ ৰুমটো। এনে প্ৰয়োজনীয় নথি পত্ৰ ওলাব পাৰিছে নেকি আপোনাৰ? এতিয়া ওলোৱা মানে কিছু ওলোৱা হৈছে, আধা পুৰা হিচাপে কিছুমান ওলাইছে।
আৰু আমি মেইন যিটো আমাৰ আলমাৰি আছিল সেইটো আমি ওলাইছোঁ আলমাৰিটো কিমান কোনো টকাৰ ক্ষতি হোৱা সা নাই। সামগ্ৰী যা গৈছে এতিয়াতো আনুমানিক কিমান 10 লাখ বা হয় 10 লাখটো হ'ব প্ৰধানকৈ অফিচ ৰুমৰ পৰা গৈছে অফিচ ৰুম ফুৰা গৈছে জুই নিৰ্বাপন কেনেকৈ হ'ল জুই নিৰ্বাপনটো আমাৰ এই ফায়াৰ ব্ৰিগেডৰ মানুহ আহি তেওঁলোকে জুইখিনি নুমাইছে জুইটো আচলতে লাগিছিল ক'ৰ পৰা কিবা সন্দেহ কৰা এইটো আমি সেনেকুৱাকৈ নাজানো যিটো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট এতিয়া যিটো জুই জ্বলোৱাৰ যিটো কি বুলি সন্দেহ ই দেখিছোঁ সেইটো আমাৰ হয়তো বিজুলী তাৰৰ পৰাই লাগিছে সেনেকুৱা এটা অনুমান আছে। চৰকাৰক কি আহ্বান জনাব আপুনি এই ক্ষেত্ৰত এতিয়া চৰকাৰক মই এইটোৱে আহ্বান জনাম যে আমাৰ যিমানখিনি ক্ষয় ক্ষতি হৈছে আমাৰ হয়তো অফিচ ৰুমৰ বহু ফাৰ্নিচাৰো নষ্ট হৈছে আমাৰ সম্পূৰ্ণ ঘৰটোৱে ডেমেজ হৈ গৈছে গতিকে চৰকাৰক মই এইটোৱে জনাম যে এইটো আমাৰ স্কুলৰ একেবাৰে এষ্টাব্লিছ বিল্ডিং আছিল এইটোৱে আছিল আমাৰ স্কুলৰ একেবাৰে আত্মা আৰু সেই আত্মাটো নষ্ট হৈ গৈছে গতিকে ইয়াক পুনৰ নতুন সাজেৰে সজাই দিয়াৰ বাবে মই আহ্বান জনাম চবতকৈ পুৰণা বিল্ডিং চবতকৈ পুৰণা বিল্ডিং আমাৰ এখেতেই এষ্টাব্লিছ তেখেতৰ জন্ম দিছে আৰু সেই জন্ম হোৱা এইটোত তেখেতৰ সন্মুখতেই ধ্বংস হৈছে সেইকাৰণে মোৰ চকু পানী ওলাই গৈছে কেনেকৈ জুইৰ সূত্ৰপাত হ'ল আপোনালোকে মহম্মদ আলী হাইস্কুলৰ আমাৰ আটাইতকৈ পুৰণা বিল্ডিংটো জুইত মানে অগ্নিত ভস্মীভূত হ'ল আমি অনুমান কৰা মতে তাৰৰ পৰাই লগা যেন অনুমান হৈছে শ্বৰ্ট চাৰ্কিট হৈ লগা যেন অনুমান হৈছে যিহেতু ৱেৰিংবিলাক বহুতো পুৰণা আছিল আমাৰ প্ৰায় 10-12 লাখ টকাৰ বিল্ডিং এটা নষ্ট হ'ল অফিচ ৰুমৰো আমাৰ কিছু কাগজ পত্ৰ পোৰা গৈছে কিন্তু মই এতিয়াও সম্পূৰ্ণভাৱে চাব পৰা নাই হয়তো কিছু তাত বাচিছে কিছু আমাৰ নথি পত্ৰ নষ্ট হৈছে এইখিনিৰ কাৰণে আমাৰ সমস্যা হ'ব আমি অতি দুখেৰে ক'ব লগা হৈছে যে আমাৰ যিখিনি ক্ষয় ক্ষতি হ'ল আমি বিভাগক আবেদন নিবেদন কৰি তেওঁলোকে যাতে এই ক্ষয় ক্ষতিখিনি চাই চিতি আমাক কিবা প্ৰকাৰে এই ক্ষয় ক্ষতিখিনি পূৰ্ণ কৰি দিয়াৰ বাবে আমাক ব্যৱস্থা লয় এয়ে মোৰ মানে বিভাগৰ প্ৰতি বা চৰকাৰৰ প্ৰতি তো আগতে এনেকুৱা নতুন বিল্ডিং নাছিল তো আপোনালোকে ছাৰে কোৱা মতে জানে সেইটো আছিল অল্ড বিল্ডিং তো আমি যেতিয়া পঢ়িছোঁ এইবোৰ বিল্ডিং নাছিল আমি এইটো এইফালে যোনবিলাক পঢ়িছিলোঁ সিহঁতেও পঢ়িছিল কেনে লাগি আছে তোমালোকৰ যে আমাৰ পঢ়া স্কুলটো পুৰি গ'ল না বহুত আমাৰ বেয়া লাগি আছে কাৰণ কিবা কাৰণত হঠাৎ জুই লাগি গৈছে মই আৰু ইনচান ইয়াত পঢ়িছোঁ ক্লাছ 9ৰ পৰা তো বহুত বেয়া লাগি আছে গাইজ যেতিয়া সৰুকাল ক'ব গ'লে হাইস্কুলত স্কুলটো যেতিয়া পুৰি গ'ল তাৰমানে আজি ছানডে আছিল সকলোৱেতো স্কুল বন্ধ সকলোৱে ঘৰত আছিল তো ল'ৰা ছোৱালীবোৰ ইয়াত খেলি আছিল সিহঁতে তাৰমানে কি আমাৰ এজন ছাৰ প্ৰধানী ছাৰৰ ঘৰ ওচৰত আছিল সেইজন ছাৰক ফোন কৰি জনাইছে তো তাৰপিছত ফায়াৰ ব্ৰিগেড আহি কিনে জুইটো নুমাল আৰু স্কুলৰ বহুত ক্ষতি হ'ল যিমানখিনি ডকুমেণ্ট পাতি আছিল চব পুৰি চাৰ্কাছ হ'ল আপোনালোকে চালে ভিডিঅ'খনত তো এইবিলাক হয় সঁচাকৈ গাইছোঁ এইটো ৰুমত আমি পঢ়িছোঁ ক্লাছ 9ত আৰু ইফালে এখন ৰুম আছে সেইটো আগত য'ত ফায়াৰ ব্ৰিগেডৰ নমাই আছে সেইখন আছিল আমাৰ ক্লাছ 10ৰ ৰুম তো আমাৰ 9ৰ ৰুম আছিল এইটো এইখন আছে কিন্তু 10ৰ ৰুমটো যিটো আছিলোঁ ইফালে এইটো পুৰি চাৰ্কাছ হ'ল বেয়া লাগিল আৰু আমাৰ এইখন ৰুমৰ আগত পিছখিনি আছিল আমি ইয়াত গৰম দিনৰ মাজত ইয়াত বহি আড্ডা মাৰিছোঁ বহুত ভাল লাগিছে তো সেইটো কঁঠাল গছ আছিল কাৰণ কি বহুত দিন মূৰত আহিলোঁ মেমৰি বহুত ভাল লাগিছে পঢ়ি কিনে এইটো স্কুলত বহুত চৰকাৰী স্কুল আছিলতো তো বেয়া লাগিল আৰু কি কৰা যাব এইটো ক'ব গ'লে নেচাৰেলভাৱে হ'ল আৰু তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ তো লগ পাই আছোঁ আপোনালোকক নেক্সট ব্লগত